নমস্কাৰ মই কৃষ্টি কাননে আপোনালোকক মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছো। আজি যেহেতু উৰুকা আমি কি কৰো দেখাও বলক। আমি আহি পাই গলো জেঠাইহঁতৰ ঘৰত। যেহেতু আজি উৰুকাৰ খানাটো আমি ইয়াতে খাম, গতিকে আমি সন্ধিয়াতে আহি গলো ইয়ালৈ। আৰু ইয়াত দেখিছেনে ভেলাঘৰ বনোৱা হৈছে। এয়া মায়ে হাই দি আছে আৰু এজনী মোৰ বা হয়। এয়া মই আহি জেঠাই ওচৰ পাই গলোহি। পুৰা পিঠা বনাই আছে একদম। ভিডিঅ'টো বনাই থকা দেখি তাকো কিবা এটা ক'বলৈ লাগে। হেপী বিহু ধুনু। তাৰপিছতে পুৰা পিঠাৰ সৈতে একদম চাহকাপ খাই গ'লো আমি। মই আৰু ভিনদেউৱে পুৰা নাচি দিলোঁ আৰু। এতিয়া আমি ভাত চাত খাই আহি গ'লো আৰু আজি ব্লগটো আমি ইয়াতে শেষ কৰিছোঁ। এগেইন আমাৰ ফালৰ পৰা সকলোলৈ হেপী বিহু।